हेलो एवरीवन की खबर सकलोरे निश्चय खबर ভাল আৰু আমাৰো ভালেই বাৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভালেকিনৰ মূৰত মই ভিডিঅ' বনাবলৈ লৈছো আৰু বিহু আয়োজন কেনেকুৱা চলিছে আপোনালোকক জনাব। আৰু আজি ইমান বতৰটো বেয়া কৈছে ন, ৰাতিপুৱাৰ পৰা একদম ইমান বৰষুণ দি আছে, এতিয়াও দিয়ে আছে। তাৰ পৰা মই বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এতিয়া আমাৰ এই ভেলাঘৰ বনাইছে অকমান পথাৰ আমাৰ ওচৰতে, মানে আমি ইয়াতে প্ৰতি বছৰে খাওঁ মেজিবোৰ। ভেলাঘৰ বনাবলৈ গৈছে। আজি সেয়া ৰাতিপুৱা বৰষুণ এতিয়াও সেয়া দিলে। সেই গৈছে মোৰ এতিয়া তাতে চাহ বনাবগে, চাহ দিবগে লাগে মানে তাত। এতিয়া মই চাহ দিবলৈ যাম, তাকে চাহ বনাই আছো আৰু তাকো বোলো আপোনালোকৰ ভিডিঅ'টো কৰি লৈছোঁ। আৰু এতিয়া চাহ দিমগে মই। আৰু পিঠা পনা অলপ মই বাৰু বিহু আয়োজন কৰি আছোঁ। আহিছোঁ এবছৰ মই, ইমান দিনৰ মূৰত ঘৰত কাম কিমান নাথাকে সকলোৱে বুজি পায় বাৰু। বহুত কাম মানে ঘৰত ব্যস্ততাৰ মাজেৰে আৰু কৰি আছোঁ। অলপ ভিডিঅ' কেতিয়াবা কৰোঁ আৰু এনেকৈ কৰাই নাই। পিঠা বনোৱা, পিঠা খুন্দা অকণমান মই বাৰু ভিডিঅ' লৈ থৈছোঁ, সেয়াই আপোনালোকক দেখাম, মাজতে দি দিম সেয়াই। আৰু এতিয়া মই চাহ দিবলৈ যাম, চাহ বনাই আছোঁ। আকৌ তেল আপোনালোকক লগ পাইছোঁ। এতিয়া চাহ বনাই লওঁ, তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো আগত। এয়া মই এতিয়া চাহ বনাই আছোঁ, বনাই লওঁ, তাৰপাছত বাকী পিলানি লৈ যাম আৰু তাত দিবলৈ। তাত 12জনমান আছে বুলি কৈছে, 12জনমান আছে বোলে ল'ৰা। আৰু মই এতিয়া চাহ দি থৈ আহিমগৈ, তাৰপিছত আকৌ আপোনালোকক আমি কি কয় মেজি ঘৰ বনাইছিলোগে। তাৰমানে মই অলপ হেল্প কৰিছিলো আৰু পাপাক, কি কাৰণ মই আছিলো দে। আৰু এতিয়া আমি বহি পিনে সেয়া টিভিত ভিডিঅ' চাব চাইছো। আৰু এতিয়া ককাই সেয়াত চাহ দিবলৈ গ'ল। মোকো একো নকয়, চাহ দিবলৈ দেউতাক দি পঠিয়ালোঁ, লৈ গৈছে। আৰু এতিয়া আহিলেগৈ এহঁতক। এতিয়া মই ভাত বদলি দিম আৰু ভাত দিম। ভাত বনাই হৈ গ'ল বাৰু মোৰ। এহঁতক ভাত খাবলৈ একো খোৱাই নাই, 12টা 20 মানে হ'ল। এতিয়া ভাত দি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই চাই থাকিব ভিডিঅ'টো আগলৈ। এতিয়া ভাত পানী খাই আজৰি আলোঁ। এতিয়া মই পিঠা পুৰিবলৈ লৈছোঁ। এয়া পিঠা পুৰি আছোঁ মই এতিয়া। বিহুৰ আয়োজন এয়া মই পিঠা পুৰিছোঁ, কাচি পিঠা। আপোনালোকে সকলোৱে নিশ্চয় পুৰিব জানে, মই এনেদৰে কৰোঁ। মই ভালদৰে নাজানো বাৰু, পুৰিছোঁ আৰু বহুত ধুনীয়া নহয় বাৰু, বৰ ভাল নহয়। মই এনেকৈ কৰোঁ আৰু মই ইয়াতকৈ ভাল কৰিব নোৱাৰোঁ। আৰু আপোনালোকেও জনাব বিহু আয়োজন কেনেদৰে কৰিছে, কি কি বনাইছে দেখুৱাব। মই আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু লাহে লাহে কৰি থাকিম, দেখুৱাই থাকিম আপোনালোকক কি কি কৰোঁ। চাই থাকিব আগলৈ ভিডিঅ'টো। এতিয়া মই পিঠাকেইটা পুৰি লওঁ। মই এতিয়া এয়া মালপোৰা বনাইছোঁ, লাহে লাহে বনাইছোঁ, এবিধ কৰি বিহুৰ আয়োজন কৰি আছোঁ। আৰু আপোনালোকে কি কি বনাইছে দেখুৱাব, জনাব। এয়া মই এতিয়া মালপোৰা পুৰি হৈ গ'ল, শুই থাকিমগৈ আৰু এতিয়া ইমানেই হ'ল। হেল্ল' ফ্ৰেণ্ড, আজি উৰুকা হয়। উৰুকা আয়োজন কেনেকুৱা চলিছে আপোনালোকৰ? মই এতিয়া যাম, মানে আমাৰ ভোজ গধূলি হোৱাৰ আগে আগে খোৱা হয়। মানে সকলো যায় যে পথাৰত খাই, সেইকাৰণে আন্ধাৰ হোৱাৰ আগে আগে হয়। এতিয়া বনাই আছে, তাতে শাক পাচলি কাটি আছে, সকলোবোৰ গৈছে। মোৰহে যোৱা হোৱা নাই, কাম কৰি কৰি এতিয়া আজৰি হৈছোঁ। এতিয়া মই যাম তালৈ। আৰু কালি ভিডিঅ' কৰা নহ'লে বাৰু,
তেতিয়া নকৰিলোঁ আৰু তাৰপিছত আমি তিতাবলৈ যাবলৈ আছিলে গ'লোঁ কিবা কিবি আনিলোঁগৈ বজাৰ কৰিলোঁগৈ ভিডিঅ'খন হ'ল আৰু এতিয়া যাম এতিয়া মই ইয়াত শাক কোনে কোনে কাটিছেনো কি শাক কটা জেগালৈ আৰু একেবাৰে এতিয়া আপোনালোককো দেখুৱাম ব'লক তেতিয়াহ'লে যাওঁ আৰু আমি এতিয়া শাক কটা জেগা আৰু আমাৰ মানে মেজি আয়োজন কেনেকুৱা কৰিছে সেয়াও দেখুৱামগৈ ব'লক আজি ৰুমক বনাই দিছোঁ ন ভিডিঅ' পাপাই আজি প্ৰথম কাটিছে মাংস এদিনো নাকাটে একেবাৰে থেতেলীয়া নেপেলাবা তলহে যাব লাগে নাই মাছত আছে এটা जार गाइब आउँ जानु यहाँ पानी दिनु नि गई भात खाइ लौँ नौपानी टेमा टेङा আছে মানে টেঙা আছে মানে নৌপানী আহিছিলোঁ এতিয়া আৰু কি হ'ল তাতে চাহ খাই বোলে ববাহঁতে ভাত বনোৱা ৰান্ধনীসকলে চাহ বনাবলৈ আহি গ'লোঁ এতিয়া আকৌ মোক চাহ নিবলৈ মাতিছে চাহ বনাই আনোগৈ আমি চাহ নিবলৈ যাওঁ মেজি ঘৰ ৰান্ধনীসকলক কৈ দিয়া আকৌ মোকো চাহ দিয়া আকৌ মুকু মাকক পিলি দো মাকক পিলি লব নি গপকে তুলি মাৰ বসা চা মই যাম দে মাছ ফ্ৰাই যা কোন হই তোমরা তুলি দে যাংতে দেই টেকা রং ধইলে কেন খোৰা ভাল মুখন দাঁত পালে হেৰি কৰিব ন এইটো কি জলকীয়া ভাজি নেকি এয়া হাকাইছে দেই আটা এজনী চাহ খাই ল আকৌ ঠাণ্ডা হ'ব এতিয়া চাহ খাই ল আকৌ ঠাণ্ডা হ'ব আমাৰ আজি খানা কি হয় বাবা নিৰামিষ গাজৰ আলু ফেপচি ফুলকবি মটৰ আৰু সিফালে এয়া মাটি দে এইয়া নহয় মচুৰ দাইল কাঠ আলু এয়া আমাৰ দেউতা দেই এইয়া ভাত এয়া ইউটিউবত যাব এয়া ভাত মাংস ভাজি এয়া হাঁহ মাংস এইয়া হাঁহ মাংস আলু গুটি এয়া জেঠু হয় ইফালে সেইটো উলিয়াই দিয়ক জলকীয়া ভাজি উলিয়াই দিয়ক এয়া জলকীয়া ভাজি পচলাৰ লগত এইয়া পচলাৰ লগত জলকীয়া ভাজি এয়া ফ্ৰাই মাছ এইবোৰ বিলাহী আৰু চাটনি আছে ন দিলে এইবোৰ ডাঙৰ ডাঙৰকৈ কাটিলে এয়া চাটনি আমি যাওঁগৈ বাইজনী মা আমাৰ কিয়া এয়া ক'ত দিব এয়া মাছৰ মাথা খাবলৈ হৈ গ'ল এতিয়া আমি আহি আছোঁ এইফালে পানী চানী লৈ গৈ খাবলৈ
চুকুমুকু আগতে গ'ল এয়া বহিবলৈ পাতি পানী গৰম পানী লৈ আহি আছোঁ আমি চোৱা হেপী বিহু কৈ দিয়া হেপী বিহু হেপী বিহু হেপী ভোগালী বিহু খাব হৈ গ'ল এতিয়া আমি খাবলৈ লৈছোঁ এইফালে এইবাৰ পথাৰত বৰষুণ বোকা ইয়াতে খাইছোঁ বৰ্তা কিবা এটা খাই দিয়া আৰু আছে ইয়াতে খাইছোঁ আমি এতিয়া ভাত খাবলৈ লৈছোঁ খাব হৈ গ'ল কৈ দিয়া আমি ভাত খাওঁ এতিয়া কৈ দিয়া মাছখিনি পিছবোৰ ডাঙৰ হ'ল এনেকৈ উঠাই দিছোঁ অঁ এইফালে খাই দিয়া ভাত দাইল এয়া মাছ এয়া হৈছে পেটু এয়া চাটনি টেঙা এয়া হৈছে এয়া হাঁহৰ মাংস এইটো হৈছে তুমাৰা এইটো হৈছে জলকীয়া ভাজি পচলা লগা আৰু এয়া মিক্স চব্জি মৰ্ণিং আমি এতিয়া মেজি ঘৰলৈ যাবলৈ জ্বলাব এতিয়া মেজি বুট দিবলৈ আৰু সকলোকে মাঘৰ বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী মাঘৰ বিহু কৈ দিয়া মোকো মাঘৰ বিহু চাই থাকিব ভিডিঅ'টো আগলৈ এতিয়া আমি তাত বুট দিমগৈ গ'ল 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 পাপা তই দিয়া